সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিছোঁ নতুন এটা ভিডিঅ'। আমি আহি গ'লোঁ ফিল্ম চিটি মুম্বাই। আৰু মুম্বাই এইখন বেনাৰ চাওক। ইয়াতে আপোনালোকে টিকেট কাটিব লাগিব 1000 পাৰ পাৰ্চন। দুজনে 2000 টকাৰ টিকেট কাটিলোঁ। এতিয়া 11:30 পৰা বাছ আছে, 3 ঘণ্টা দেখাব আপোনালোকক। আৰু এইটো মহাৰাষ্ট্ৰ ষ্টেট গভৰ্ণমেণ্টৰ হয়, তো এইটো ফিক্স ৰেট হয়। আৰু এইফালে চাওক SRK এনেকুৱা লাগিছে। আৰু পিছফালে চাওক, মোৰ পিছফালে আছে এইটো ফিল্ম চিটিৰ গেট। তো আমি চাবলৈ আহিছোঁ। এতিয়া আমি ভিতৰলৈ যাম। বাছখন আমাৰ ৰেডি হৈ আছে, 5 মিনিট এৰিব। তো আমাৰ লগত চাই থাকক ভিডিঅ'টো শেষলৈকে। হীৰা মন্দিৰ ছেট হয়। ইমলি চিনেমা শ্বুটিং, চিৰিয়েল শ্বুটিং হৈ আছে। কেমেৰা লগাই আছে। এইখন গোকুল ধামৰ ছ'চাইটি। कभी भोलेनाथ, कभी कृष्ण कन्हैया, बॉलीवुड का फेमस टेम्पल मंदिर से अलग अलग कलर, डेकोरेट, बस भिखारी, पंडित, दुकानें, सब सामान। बच्चा साहब की फिल्म दीवार, अजय देवगन जी की दिल वाले, काला बाजार, इस तरह की अनगिनत फिल्में बॉलीवुड की। तारक मेहता, अनुपमा, रिश्ता, स्टार प्लस, दी, सोनी, कलश, हर चैनल पे एक मंदिर जरूर आता है। थोड़ा स्लो होना, देखिए यहाँ पे भी शूटिंग की तैयारी का काम चल रहा है। ये আমি বাছৰ পৰা নামিলোঁ। আমি এতিয়া আপোনালোকক দেখুৱাম বাগবান চিনেমাত যিখন মানে বাংলো দেখায়। অমিতাভ বচ্চনৰ ঘৰ আছিলে সেইখন ঘৰ। আৰু সেই চিনেমাখনত আপোনাৰ সলমান খান আছে, পৰেশ ৰাৱল আছে। এই চিনেমাত আৰু বিভিন্ন চিনেমাৰ নাম কৈছিলে, টুৰিষ্টে পাহৰি গৈছোঁ। বাট এইটো চাইডৰ পৰা যিমান ধুনীয়া লাগিছে, একদম ডাঙৰ বাংলো যেন লাগিছে, বাট তেনেকুৱা নহয়, বহুতে সৰু ন। এতিয়া আপোনালোকক দেখুৱাম মন্দিৰ। প্ৰত্যেক দিনাই ভগৱানটো চেঞ্জ হৈ যায় তাতে। তো ব'লক মন্দিৰলৈ যাওঁ। আমি এতিয়া মন্দিৰৰ ওচৰত আহি গ'লোঁ। আৰু এইফালে চাওক ভেনিটি কাৰ শ্বুটিং কৰি কোনোবা জেগা আকৌ ভেনিটি কাৰত গৈছে। ব'লা মন্দিৰটো দেখুৱাই দিওঁ। প্ৰত্যেকখন চিনেমাতে আপোনালোকে এই মন্দিৰটো দেখা পাইছে। মন্দিৰৰ এইটো চিৰি দিয়ে। এইটো দোকান হয়। ইয়াৰ পৰা দোকানবিলাক যে দেখায় মন্দিৰৰ সন্মুখত, এইবিলাক দোকানৰ বস্তু কিনিব পাই, চব আছে চাওক। ইফালে আৰু ইফালে এখন আছে, আৰু সৰু সৰু দোকানবোৰ দেখা পায় যে মন্দিৰৰ সন্মুখত। আৰু এইটো চিৰি। আৰু মন্দিৰৰ সন্মুখত আহি পালোঁ। এখন মন্দিৰ ভিতৰতে গ'লা। ইয়াতে নৱৰাত্ৰি চলি আছে। নৱৰাত্ৰিৰ কাৰণে ছেটআপ বনাই আছে চাওক ইমান ধুনীয়াকৈ। চিৰিয়েলবোৰ ডেইলি বেচিছত শ্বুটিং হয়তো, চ' ডেইলি বেচিছৰ এইটো নৱৰাত্ৰি, এতিয়া নৱৰাত্ৰি স্পেচিয়েল এপিচড দিব। চ' সেইবোৰ দেখুৱাব ইয়াতে। সেইকাৰণে এইবোৰ বনাই আছে। আৰু এতিয়া এইবোৰ কাম কৰি আছে। ভিতৰলৈ যোৱা অলপ প্ৰব্লেম, বাট যাবলৈ ট্ৰাই কৰিম। এইটো মন্দিৰ আপোনালোকক চাৰিওফালে দেখাইছোঁ। হয়, ইয়াৰ পৰা চাব পাৰি ভিতৰত, কিন্তু ভিতৰত একো মানে একোৱেই নাই। এই মন্দিৰত যি যি বস্তু লাগে তাতে কিবা নৱৰাত্ৰিৰ এপিচড দেখুৱাৰ কাৰণে চাওক মূৰ্তি লৈ আহিছে আৰু এই মূৰ্তি বহাব। আৰু বাহিৰৰ পৰা ভিউটো এনেকুৱা দেখি মন্দিৰৰ কালাৰ কৰি দিব গোটেইটো। মন্দিৰৰ ভিতৰত আমি সোমাই আহিলোঁ। কাম কৰি আছে, নৱৰাত্ৰিৰ এপিচড দেখাব। চ' আপোনালোকেও দেখা পাইছে ডিম্পুৰ ভিডিঅ' বা বেলেগৰ ভিডিঅ'ত এইটো মন্দিৰ ফিল্ম চিটিৰ। চ' ইয়াতে চবেই আহিব পাৰে। কোনো থানা অথবা হস্পিটেলৰ চিন এইটো ঘৰৰ ওচৰতে কৰে, এইটো ঘৰতে কৰে। আৰু শ্বুটিং আছে, আজি কিবা শ্বুটিং আছে চাওক। এইবোৰ দোকান সজাইছে, ইফালে দোকান সজাইছে। মই খোৱা বস্তু আছে, খাওঁ, বাট খাব নোৱাৰি, এইটো শ্বুটিঙৰ কাৰণে ৰাখিছে বোলে। চ' আমি এতিয়া আকৌ বাছলৈ যাওঁ নেক্সট ডেষ্টিনেশ্যনলৈ। কিবা দেখুৱাই ব্ৰিজ, খাণ্ডালা ব্ৰিজ। চিনেমাত দেখুওৱা গাড়ীবোৰ যে উৰি যায় সেইটোৰ কাৰণে ব্যৱস্থা কৰিছে চাওক, কাম কৰি আছে মানুহে। আৰু এইখন গেট হৈছে বিগ বছৰ এণ্ট্ৰি গেট। আৰু বিগ বছ চলি আছে বৰ্তমান। সলমান খান ভিতৰতে আছে বোলে টুৰিষ্ট গাইডে কোৱা মতে। আৰু এইটো পাৰ্টতে তাৰক মেহতা কা উল্টা চশমা, গোকুল ধামৰ যিবোৰ চিৰিয়েল আছে, যিসকলে চিৰিয়েল চাই তেওঁলোকে গম পাব, এইবোৰ লোকেশ্যন দেখুৱাই থাকে। চ' আমি এইবোৰ চোৱাৰ পিছত सामने जो गाड़ी खड़ी है और बिग बी की गाड़ी है, रेंज रोवर गाड़ी है। बिग बी हमारे सुपरस्टार अमिताभ बच्चन जी की। तो केबीसी का आज शूट है, मतलब समय के हिसाब से दिख जाएंगे। तो केबीसी वहाँ এইমাত্ৰ চাই আছে তাত বোলে অমিতাভ বচ্চন আহিছে। টুৰিষ্ট গাইডে ক'লে KBC বোলে শ্বুটিং হৈ আছে। চ' আমাৰ সৌভাগ্য বাহিৰৰ পৰা দেখা পালোঁ, বাট ভিডিঅ' কৰিব নোৱাৰিলোঁ অমিতাভ বচ্চনক।
আৰু এতিয়া আমি ভিতৰলৈ যাওঁ বলিউড পাৰ্কৰ। আৰু আমি এতিয়া 70 শ্ব' চাবলৈ গৈ আছোঁ বলিউডৰ। আৰু চাওক মোৰ পিছফালে চব চিনেমা চেলিব্ৰিটিৰ ফটো। ভল্লাল দেৱ ইয়াতে বহিছিল চাগে। চাওক বাহুবলীৰ চিন আৰু এইটো হ'ল পিকেৰ। বাহ পিকে দেখিয়ে পিকে। আৰু চাওক ইমান ধুনীয়া ৰাজমহল বনাইছে। ৱাও, যেনেকৈ একদম ৰিয়েল লাগিছে, বাট দিছ ইজ নট ৰিয়েল। থ্ৰী ইডিয়টছ মুভিত ইউজ হোৱা বস্তুবোৰ ইয়াতে ৰাখিছে। ফিল্ম চিটিত এতিয়া আমাক দেখাব চিনেমা কেনেকৈ এডিট হয়, কেনেকৈ শ্বুটিং হয়, কেনেকৈ চাউণ্ড ইফেক্ট দিয়ে। हमें मरी मौत का तमाशा देखना कहना ना होगा ना कहा जाएगा मैंने कहा नहीं चाइनीज ना तलवार की धार से ना वॉरियर की बौछार से कमाल करते नहीं करोगे हमारा जब भी लड़की देखो थैंक यू वेरी गुड। और कुछ एग्जांपल आपको यहाँ पे दिखाने वाला हूँ। इसमें से फर्स्ट होगा, आप लोगों ने भीषम मंडल मूवी देखा जो अभी Yes. आई थी। इसमें ज्यादा करके हमने जो आवाज सुनी थी वो है रॉकेट की आवाज। ये भी एक पॉली साउंड है, फेक साउंड है, हम उससे भी एक्चुअली रिकॉर्ड नहीं कर सकते। तो ये आवाज किस तरह से बनी थी आइए देखते हैं। ये वीडियो देख रहे हैं, इसकी आवाज नहीं है, आवाज हम इस माइक से देंगे, इससे हम पॉली साउंड करते हैं। तो किस तरह से फेक आवाज रिकॉर्ड की जाती है फिल्मों में। অডিয়েন্সৰ মাজৰ পৰা কিছুমানক লৈ গৈ এক্টিং কৰোৱাইছে আৰু এডিট কৰি দেখুৱাব কেনেকৈ। চাওক এডিট কৰি দেখুৱাইছে, চাওক ইমিডিয়েট এডিট কৰি দেখুৱাইছে। চাওক এটা চিন। আৰু আমি মুম্বাই ফিল্ম চিটিত বহি আছোঁ লাইভ শ্ব' চোৱাৰ কাৰণে আমি ৰেডি। আৰু মানুহ চাওক ভৰ্তি হৈ আছে, পূৰা হাউচফুল হৈ গৈছে মানুহ। আৰু এতিয়া আমি ৱেইট কৰি আছোঁ লাইভ শ্ব'বোৰ। ডান্স আছে, ছিংগিং আছে, কমেডি আছে। চ' ডাঙৰ আৰ্টিষ্টবোৰ আহিব, ইয়াতে চাম। मजा माना। मैं हूँ आपकी होस्ट और दोस्त साहिली और आप सबका बॉलीवुड पार्क में बहुत स्वागत है। देखते हैं हमारी बॉलीवुड हिस्ट्री और जानते हैं कि हमारे इस बॉलीवुड की चमकती धमकती दुनिया में कितने लोगों का योगदान और मेहनत है। तो एक बार अच्छे लग रहे हैं आप, ऐसा आप मुझे भी कह सकते हैं। और इतना सारा लाइट मुझमें जलाने का कोई सेंस नहीं है, क्योंकि मैं सिर्फ এইজন আৰ্টিষ্ট হৈছে ৰাজেশ খান্নাৰ ৰিলেটিভছ আৰু ইয়াক জুনিয়ৰ ৰাজেশ খান্না বুলি কোৱা হয়। আৰু তেওঁ সেই এক্টিং কৰে ইয়াতে। Thanks a lot everyone. Before leaving the stage, there is a song जो आप सबके लिए তো এইজন আৰ্টিষ্টে বলিউডত বিৰাট ভাল গান গাইছে। বহুত ভাল লাগিছে, চবেই ভাল পাইছে। বাট কপিৰাইটৰ কাৰণে মই আপোনালোকৰ গানটো দিব পৰা নাই। বাট ইটছ আমেজিং ছিংগাৰ আৰু আৰ্টিষ্টবোৰে ডান্স কৰিছে বিভিন্ন গানত, বিভিন্ন হেৰিত। বাট ইট ইজ মানে পৰিৱেশটো বেলেগ। আৰু ফিল্ম চিটিৰ পৰা বাই বাই জনাইছোঁ আৰু লগ পাম পাৰ্ট 2 ফিল্ম চিটি।